নমস্কাৰ মই শান্তনু বেগত বস্তুকেইটা ভৰাই ওলাই আহিলো ৰিসেপশন এটাত কাম কৰিবলৈ আহি অনন ক্লিনিং সেন্টাৰ পালোহি পৰখিয়ে জেকেট এটা ধুবলৈ দিছিলো আজি লবলৈহে আহিছো 750 টকা জেকেটটো 200 টকা দি ধুৱাই ললো ৰাতি পিন্ধিলেহে গম পাম ভাল কৰিলো নে বেয়া কৰিলো কাপোৰটো লৈ ওলাই আহিলো বিয়া ঘৰলৈ বুলি লোকেশন চাই আহি বিয়া ঘৰ পালোহি জাগিৰোড পাই ক্ষমা কৰিব বিয়া ঘৰ পাই সোমাই আহি পেন্ডেলটো চাই ললো জাকৈ পলক খালৈ সকলো আছে পেন্ডেলৰ ডেকোৰেশনত আমাৰ চাৰিকা গাটক পিছে এবোৰ মাছ মাৰুতেহে ব্যৱহাৰ কৰা হয় আহিয়ে কেমেৰামেনৰ প্ৰথমটো কাম লাইট ফিটিং কৰা কামটো কৰি ললো কল টাইম আছিল 10টা আৰু এতিয়া পাই এটা বজালৈকে কইনা ওলাই হোৱা নাই ৰৈ আমনি লগত খাবলৈকে গুচি আহিলো একেবাৰে প্ৰথম ডিশখনত ভাপত দিয়া মাছ দিলে ছাগলী মাংস মাছ দুইটাই দিছিলে পিছে খানাবোৰ পিছে টেষ্টি আছিল কিন্তু ভাপত দিয়া মাছটো যে আল্টিমেট আছিল একেবাৰে হেকত দৈ আৰু ৰসগোল্লা খালো খাইও হৈছে এফালে দৰা কইনা ওলাই আহিলে লগে লগে মই ফটোকেইখনমান মাৰি ললো বিয়া কামত সদায় এটা নতুন অভিজ্ঞতা লবলৈ পাওঁতে ৰাইজ এংগেজমেন্টত কেক কটাটো পায়ে দেখো আজি প্ৰথমবাৰ ৰিসেপশন কামত কেক কটা দেখিলো বেলেগে চাগে কাটে মোৰ কামৰহে প্ৰথমটো অভিজ্ঞতা প্ৰথমে দৰাই কইনাক আৰু কইনাই দৰাক খুৱাই ললে সোনকালে খাওক কো নিগিলে যে কেলে ভিডিঅ' বনালে উঠে লগাই পিনি কেক খাছে তাৰ অলপ সময় পাছতে কইনা কাপোৰ চেঞ্জ কৰিবলৈ গ'ল সেইটো সময়তে টিকলিজনী আহিলে তাই লুকটোত আউট অফ 10 আপোনালোকে কমেন্ট কৰি ৰেট কৰিব দেই কইনা কাপোৰ চেঞ্জ কৰি অহা পাছতে মানুহবোৰৰ ভিৰ হ'বলৈ আৰম্ভ কৰিলে ৰাতি ওলাই আহি গাড়ীখনৰ পৰা জেকেটটো উলিয়াই ললো লাইটৰ পোহৰত বাৰু ঠিকেই দেখিছো তথাপি আপোনালোকক সাজেশন এটা দিওঁতে ৰাইজ যদি বহুত দামী কাপোৰ হয় তেন্তে আপোনালোকে ধুৱাব পাৰে কম দামী কাপোৰ হলে তাত ধুৱাই লাভ নাই প্ৰাইচটো বহুত বেছি আৰু সৰু সৰু দাগ কেইটামান এতিয়াও মোৰ জেকেটটোত আছে মানুহবোৰ কমাত ঘৰৰ মানুহে বিহু মাৰিবলৈ ললে বিহুৰ মাজতে ফেশ্বন শ্ব'ও দিলে শেষত কইনাক ফটোকেইখনমান মাৰি বস্তুবোৰ মই সামৰাত লাগি গলো ৰাতি ভাত নেখাওঁ কোৱা জোৰ কৰি ঘৰৰ মানুহে ৰসগোল্লা খুৱাই পঠালে বাৰু আজিলৈ ইমানে নতুন ভিডিঅ' এটা লৈ মই পুনৰ আহিম বাই হেল্ল' গাইজ এয়া মানে আমাৰ ৰাষ্ট্ৰীয় দাদা এয়া শান্তনু আৰু এয়া মই মানে এছিষ্টেণ্ট হ'বলৈ আহিছোঁ এতিয়া ইহঁতক এই শান্তনু উঠি গৈছে আৰু তাৰপিছত এতিয়া এই ৰাষ্ট্ৰীৱে অলপ লাজ কৰিছে যেনিবা উঠিবলৈ ছোৱালীৰ লগত কুমকুমে বেয়া পায় বুলিও দেই